Hi guys, welcome to Smart Assam. আজি মই আপোনালোকক এনেকুৱা এটা Android এপ্লিকেশনৰ কথা ক'ব লৈছো যিটো এপ্লিকেশনে 10টা এপ্লিকেশনৰ নিচিনা কাম কৰিব। গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ আগতে এটা লাইক কৰি দিব। Let's begin. এই এপ্লিকেশনটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। বা আপোনালোকে মোৰ ডেসক্ৰিপচনত গৈ ডাউনলোড কৰিব লাগে ডাউনলোড লিংকটো মই ডেসক্ৰিপচনতো দি দিছো। আৰু এই এপ্লিকেশনটো আপুনি সাৰ্চ কৰিব প্লে ষ্টৰত গৈ ড্ৰুপ বুলি DRUPE তেনেকৈ সাৰ্চ কৰিলে এই এপ্লিকেশনটো আহি যাব। অহাৰ পিছত আপুনি ইয়াত ক্লিক কৰি আপুনি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপুনি ওপেন কৰিব। আৰু ওপেন কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন স্ক্ৰীন আহিব। আৰু এতিয়া আপুনি ইয়াত কন্টিনিউ কৰিব। কন্টিনিউ কৰাৰ পিছত আপুনি নেক্সট কৰিব তলত নেক্সট কৰি আপুনি এতিয়া আপুনি ইয়াত কন্টিনিউ উইথ এডছত ক্লিক কৰিব তলত। কৰাৰ পিছত আপোনাৰ এপ্লিকেশনটো অন হৈ যাব। আৰু এতিয়া আপুনি ইয়াত ডট হোমক ইফালে স্লাইড কৰিব ইফালে আপোনাৰ স্লাইড কৰিলে এতিয়া এপ্লিকেশনটো অন হৈ যাব। আৰু ইয়াত কটিটত ক্লিক কৰিব। আৰু এই এপ্লিকেশনটোত আপুনি আপোনাৰ নৰ্মেল যেটো ডায়ালাৰ থাকে তাত আপুনি যেনেকৈ ফোন কৰে ইয়াতো আপুনি ফোন কৰিব পাৰে। আৰু ফোন কৰাৰ লগতে আপুনি আপোনাৰ স্মাৰ্টফোনত ইনষ্টল হৈ থকা যিকোনো সোশ্যাল মিডিয়া যেনে হোৱাটছএপ মেসেঞ্জাৰত যদি আপুনি ফোন কৰিব বিচাৰে তেতিয়া আপুনি কৰিব পাৰে। আৰু তাৰ বাবে আপোনালোকে যেটো ফোন নম্বৰত আপুনি ফোন কৰিব বিচাৰে তাত আপুনি হোল্ড কৰিব। ইয়াত হোল্ড কৰি ইয়াত আপুনি স্লাইড কৰিব। স্লাইড কৰি যেটো আপুনি এপ্লিকেশনত ফোন কৰিব বিচাৰে ধৰক আপুনি হোৱাটছএপত ফোন কৰিব বিচাৰিছে তেতিয়ালে হোৱাটছএপত এনেকৈ স্লাইড কৰি দিব আৰু আপোনাৰ হোৱাটছএপৰ দ্বাৰা ফোন লাগি যাব। এনেদৰে আপোনাৰ ফোন লাগি যাব হোৱাটছএপৰ দ্বাৰা। আৰু ঠিক এনেদৰে আপুনি ডাইৰেক্ট ফোনো কৰিব পাৰে। ফোন কৰিবলৈ আপুনি ইয়াত ডায়ালাৰটো অপচন দেখিছে ওপৰত তাত ক্লিক কৰিলে আপোনাৰ ফোন লাগি যাব। এনেদৰে আপোনাৰ ফোন লাগি যাব। আৰু ইয়াত আপুনি ফোন কৰাৰ লগতে ফোন ৰেকৰ্ডো কৰিব পাৰে কোনো এক্সট্ৰা ফোন ৰেকৰ্ডিং এপ্লিকেশন ইনষ্টল নকৰাকৈ। তাৰ বাবে আপুনি আপোনাৰ সেটিংছত যাব লাগিব। তলত আপুনি দেখিছে এইটো সেটিংছৰ আইকন তাত ক্লিক কৰিব। কৰি আপুনি ইয়াত আপুনি কলছত যাব। কলছত গৈ আপুনি ইয়াত দেখিছে কল ৰেকৰ্ডাৰ ইয়াত ক্লিক কৰিব। কৰি আপুনি আই এগ্ৰি কৰিব। আই এগ্ৰি কৰাৰ পিছত আপুনি যদি নিজে ম্যানুয়ালি ৰেকৰ্ড কৰিব বিচাৰে অৰ্থাৎ নিজে যদি ৰেকৰ্ড কৰিব বিচাৰে তেতিয়াহলে আপুনি ইয়াত শো ৰেকৰ্ডিং বাটন ডিউৰিং কলস এটো আপুনি অন কৰি থব তেতিয়া আপোনাৰ ৰেকৰ্ডিংৰ অপচনটো আপুনি ফোন কৰা টাইমত দেখুৱাব। আৰু যদি আপুনি এনি টাইম আপোনাৰ ফোন যাতে ৰেকৰ্ড হয় এটো কৰিব বিচাৰে তেতিয়াহলে ইয়াত আপুনি দেখিছে ৰেকৰ্ড অল কলস এটো যদি অন কৰি থৈ দিয়ে তেতিয়া আপোনাৰ এনি টাইম যেতিয়া আপুনি ফোন কৰিব তেতিয়া আপোনাৰ ফোন কলসমূহ ৰেকৰ্ড হ'ব। আৰু ইয়াত আপোনাৰ আৰু এটা ফিচাৰ আছে হেতু হৈছে যে আপুনি যদি আপোনাৰ কোনোবা আননোন নম্বৰেৰে কল কৰে আৰু আপুনি নাজানে যে কোনে ফোন কৰিছে তেতিয়াহলে আপুনি এই এপ্লিকেশনটোৰ দ্বাৰা গম পাব যে কোনে আপোনাক ফোন কৰিছে। অৰ্থাৎ আপোনাৰ ট্ৰু কলাৰে যেনেকৈ কাম কৰে সেইদৰে এই এপ্লিকেশনটো আপোনাৰ কাম কৰে। আৰু ইয়াত আপুনি ফোন কল এটা যদি ইয়াত কৰিব বিচাৰে তেতিয়াহলে আপুনি ইয়াত ডায়ালাৰৰ নিচিনাকৈ আপুনি ইয়াত নম্বৰ ডায়াল কৰি আপুনি ফোন কৰিব পাৰিব। তাৰ বাবে আপুনি ইয়াত তলত ক্লিক কৰিলে হ'ল। আৰু নেক্সট আপুনি যদি নতুন নম্বৰ এটা সেভ কৰিব বিচাৰে তেতিয়া প্লাস আইকনটো ক্লিক কৰি ইয়াত ক্ৰিয়েট কন্টাক্ট ক্লিক কৰি আপুনি নতুন নম্বৰ এটা সেভ কৰিব পাৰিব। আৰু যদি আপুনি কন্টাক্ট নম্বৰ এটা ব্লক কৰিব বিচাৰে তেতিয়াহলে আপুনি ব্লক কন্টাক্টত ক্লিক কৰিব। গতিকে এই এপ্লিকেশনটো আপোনাৰ বহুত কামত আহিব। আৰু এপ্লিকেশনটো আপোনালোকে ডাউনলোড কৰি ব্যৱহাৰ কৰক। আৰু আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে। ভিডিওটো চাই ভাল লাগে যদি লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো চাই কেনে লাগিল কমেন্ট কৰিব নাপাহৰিব। আৰু ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।